ম্যাগনেটিক পার্সোনালিটি। আপোনাৰ যদি ম্যাগনেটিক পার্সোনালিটি বা ব্যক্তিত্ব আছে, আন মানুহ সহজে আপোনাৰ প্ৰতি আকৰ্ষিত হয়। আপুনি পুৰুষ বা মহিলা যিয়ে নহওক কিয়, এনে ম্যাগনেটিক পার্সোনালিটি আপুনি কিন্তু গঢ়ি তুলিব পাৰে। কাৰোবাৰ লগত কথা পাতি যদি আপোনাৰ খুব ভাল লাগে আৰু তেনে মানুহে যদি সহজতে আন মানুহক নিজৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰে, তেনেহ'লে তেওঁৰ এক ম্যাগনেটিক পাৰ্চনেলিটি আছে। এনে মানুহবোৰক সহজে এপ্ৰ'চ কৰিব পাৰি, তেওঁলোকৰ লগত কথা পাতিব পাৰি। ম্যাগনেটিক পাৰ্চনেলিটি থকা মানুহবোৰৰ কিছুমান বিশেষ ব্যক্তিত্বৰ বৈশিষ্ট্য থাকে। এই বৈশিষ্ট্যবোৰ আপুনি নিজৰ ব্যক্তিত্বলৈ আনিব পাৰিলে আপুনিও ম্যাগনেটিক পাৰ্চনেলিটি নিজৰ বাবে সৃষ্টি কৰি ল'ব পাৰিব। তেওঁলোক খুব আত্মবিশ্বাসী। ম্যাগনেটিক পাৰ্চনেলিটি থকা মানুহবোৰ খুব আত্মবিশ্বাসী। তেওঁলোকে কি কৰিব, কেনেদৰে কৰিব সকলো ঠিকমতে জানে। তেওঁলোকৰ খোজ কাটল, কথা বতৰা সকলোতে আত্মবিশ্বাস ফুটি উঠে। আৰু এনে সূক্ষ্ম কথাবোৰে আন মানুহক তেওঁলোকৰ প্ৰতি আকৰ্ষিত কৰে। আপোনাৰ নিজৰ আত্মবিশ্বাস নাথাকিলে আপুনি আন মানুহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব নোৱাৰিব। কথা ক'ব জানে। তেনে মানুহ এজনে বহু কথা জানে আৰু প্ৰয়োজনৰ সময়ত তেওঁ আন মানুহৰ লগত বিভিন্ন বিষয়ে কথা পাতিব পাৰে। ম্যাগনেটিক পাৰ্চনেলিটি থকা মানুহ এজনে কথা ক'ব জানে। কথা কওঁতে ভালদৰে ভাবি চিন্তি আনক আঘাত নকৰাকৈ কথা ক'ব জানে। তেওঁৰ কমিউনিকেশ্যন স্কিল সাংঘাতিক ভাল। তেওঁ বহু কথা জানে, কিন্তু তেওঁ বহু জনা যেন নেদেখুৱায়। আনৰ লগত কথা পাতোঁতে অকল তেওঁহে কথা ক'বলৈ নিবিচাৰে। তেওঁ আনৰ কথা কেনেদৰে শুনিব লাগে সেয়াও জানে। নিজে উৎসাহী হয়। এনে ম্যাগনেটিক পাৰ্চনেলিটি থকা মানুহ খুব উৎসাহী হয় আৰু তেওঁলোকৰ প্ৰচণ্ড শক্তি থাকে। প্ৰতিটো কাম কৰোঁতে তেওঁলোকে সম্পূৰ্ণ উৎসাহেৰে আৰু মন দি কৰে। কামবোৰ কৰোঁতে উপভোগ কৰে। তেওঁ আন কিছুমান মানুহৰ দৰে নিস্তেজ নহয়। কামবোৰ কৰোঁতে তেওঁ কোনোমতে চুচুৰি বাগৰি কাম নকৰে। আৰু তেওঁ কাম কৰাৰ ধৰণ দেখি আন মানুহ মোহিত হয় আৰু আনেও উৎসাহ পায় কাম কৰিবলৈ। তেনে উৎসাহী আৰু আশাবাদী মানুহক আন মানুহে ভাল পায়, আনক উৎসাহিত কৰে। তেওঁলোকে নিজৰ কথা আৰু কামৰ দ্বাৰা আন মানুহক উৎসাহিত কৰে। কোনোবা দুখ কৰি থকা, মন মাৰি থকা মানুহক দেখিলে ম্যাগনেটিক পাৰ্চনেলিটি থকা মানুহে কেতিয়াও তেনেদৰে এৰি থৈ নাযায়। তেওঁ সদায় তেনে দুখী মানুহক সহায় কৰে, উৎসাহিত কৰে নিজৰ যুদ্ধ কৰি যাবলৈ। আনক উৎসাহিত কৰা মানে এক ভোকাতুৰ আত্মাক খাদ্য যোগান ধৰাৰ নিচিনা কথা। আমাক সকলোকে কেতিয়াবা নহয় কেতিয়াবা অলপ সহায়ৰ প্ৰয়োজন হয়। তেনে ম্যাগনেটিক ব্যক্তিত্বৰ মানুহ এজনে সেই কথাটো জানে আৰু সেয়ে তেওঁ আনক সহায় কৰিবলৈ সদায় সাজু। এনেদৰে উৎসাহিত কৰা মানুহক আন মানুহে কেতিয়াও পাহৰিব নোৱাৰে। তেওঁ ভাও নোজোৰে। তেওঁ যেনে তেওঁ তেনে ব্যৱহাৰেই কৰে। তেওঁ হিপক্ৰিট নহয়, অৰ্থাৎ তেওঁ বেলেগ কিন্তু দেখুৱাব খোজে বেলেগ, তেনেকুৱা নহয়। তেনে মানুহে নিজকে তেওঁ যেনেকুৱা তেনেদৰে গ্ৰহণ কৰে আৰু লগতে তেওঁৰ আত্মবিশ্বাস আছে। গতিকে তেওঁ আন কিবা বুলি ভাও জুৰিব নালাগে। আন মানুহে তেনেধৰণৰ সততা ভাল পায়। তেওঁলোকে তেনে এজন মানুহক বিশ্বাস কৰিব পাৰে, আনক বুজি পায়। এজন ম্যাগনেটিক পাৰ্চনেলিটি থকা মানুহে আনক প্ৰশংসা কৰে আৰু আনক সন্মান কৰে। গতিকে তেওঁ আনৰ লগত এনে এটা সম্বন্ধ গঢ়ি তুলিব পাৰে যি বন্ধুত্বসুলভ আৰু সহজ। তেওঁৰ চেন্স অফ হিউমাৰো থাকে। এই সকলোবোৰ সম্ভৱ হয় কাৰণ তেওঁ আন মানুহক বুজি পায় আৰু বুজি পাবলৈ চেষ্টা কৰে। গতিকে তেওঁ কাৰ লগত কেনেকৈ কথা পাতিব লাগে, কি কথা পাতিব লাগে সেয়া জানে আৰু সেইমতে কাম কৰে। গতিকে মানুহে তেওঁৰ লগত কথা পাতি ইমপ্ৰেছড হৈ পৰে আৰু তেওঁৰ সংগ ভালো পায়। আপুনি যদি এজন ম্যাগনেটিক পাৰ্চনেলিটি থকা মানুহ হ'ব বিচাৰিছে, তেনেহ'লে এই বৈশিষ্ট্যবোৰ, এই গুণবোৰ আপোনাক লাগিব।